Hey guys, welcome and welcome back to my YouTube channel. কি খবৰ আপোনালোক আশা হৈছে সকলোৰে খবৰ ভাল আৰু মই আজি ক'ব গ'লে বহুত দিনৰ ব্লগ ষ্টাৰ্ট কৰিছোঁ দেই মানে মই একেদিন বনাই নাই আৰু মানে ইমান ভাল কন্টেন্ট নাই আৰু কলেজত যাই আছোঁ ব্যস্ত হৈছোঁ লাহে লাহে এক্সামো আহিছে সো আৰু মই ভাবিছোঁ আৰু একেদিনটো ৰাস চলি আছে এটা মানুহ আছে ৰাস চলি আছে আৰু মই ৰাস চাব যোৱাই নাই আৰু আজি ভাবিছোঁ মই হাউলিত ৰাস চাব যাম আৰু এতিয়া মই পূজাঘৰত যাই আছোঁ তাই মানে কিবা কামত ব্যস্তটো সেইকাৰণে নিব পৰা নাই আৰু মোক এয়া মন্দিৰলৈ লৈ যাই আছে আৰু বেগটো মোৰ বেগটো লৈছে দেই সি আৰু এতিয়া মই যাই আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো পূজা চাব যাব ওলালোঁ আৰু গাইজ পূজা টিকু বাইদেউ আৰু টিকু বাইদেউৰ আজি এটা ইণ্টাৰেষ্টিং কথা আছে আপোনালোকক লাহে লাহে জনাম আৰু চাই থাকিব আৰু নিকু বাইদেউৰো আজি নতুন নতুন বাহিৰত দেখা চাই থাকক এইটো নিকু বাইদেউ চুনেৰ ষ্টাইল কৰি হোৱাই নাই কিবা বহুত চিক্ৰেট কথা আছে ও মাই গড ষ্টাইল কৰি আছে হাই গাইস মোৰ মানে ঠাণ্ডা লাগা নাই মানে মোৰো লাগা নাই অকমান লাগিছে কাৰণ এনেকুৱা পিন্ধিছো আৰু আজি আমি দেখাম নেকি তোমাৰ আউটফিট ওটিটি আজি আউটফিটটো এইটো মোৰ আউটফিট অফ দ্য ডে সব কিটাৰ আউটফিট মই লাহে লাহে দেখাম কিন্তু গোটেইকেইটাৰ লুককেইটা কমপ্লিট হোৱা নাই হ'লে আপোনালোকক দেখাম আৰু আজি আমি হাউলিৰ ৰাসত যাব ওলাইছোঁ বহুত ডাঙৰ হয় আৰু আমাৰ ইয়াত হাউলিৰ ৰাস চ' আমি যাম আৰু আপোনালোকে চাই থাকিব Stay tuned. পূজা মই বাইদেউ আৰু এজনী বাইদেউ যাব আৰু কোন কোন যে আপোনালোকক দেখাম ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু অলপ পিছত টমটম আহিব আৰু তাত আমি যাম আৰু ওলাইছোঁ আৰু সিহঁতো ওলাইছে সিহঁতক অলপ পিছত দেখাম ওলোৱা হোৱা নাই আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু তাত কি কৰোঁ চব দেখাম আমি ওলালোঁ আৰু ইয়াতে আউটফিটো দেখাই দিছোঁ কি তাতে জোতে ভিডিঅ' দেখাবতো নোৱাৰিম ন সেইকাৰণে আমি ওলালোঁ আৰু তাতে মোবাইলে কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্ট বক্স বেয়া লাগিলেও জনাব ভাল লাগিলেও জনাব মোক কেনেকুৱা লাগিছে গাইস বাইদেউক ভালকৈ দেখাই দিয়া ধুনীয়া লাগিছে আৰু পূজাও আছে আমি ওচৰত যামেই আৰু টমটম আহিব আজি গাড়ী বহুত ভিৰ গাইছে আমি কিবাকে যাই পাম এয়া ঠিক বাইদেউ এয়া ভাড়া লৈয়ে আছে গাইছ আমি আহি পালোঁ গাইছ এইখন আমাৰ গেট আমি ইয়াতে যাম আৰু এয়া আমি আহি পালোঁ গাইছ গাড়ীৰ পৰা নমিছোঁ আৰু এয়া আমি যাম আৰু এতিয়া আমি আহি পালোঁ আৰু এয়া আমি যাই আছোঁ কি কৈ দিওঁ আমি যাই আছোঁ গাইছ ইমান ভিৰ হৈছে আজি এয়া বহুত মানুহ ভিৰ যিমানে যাই আছোঁ সিমানে মানুহ ভিৰ হৈ আছে গাইছ এয়া জিলাপি কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো গানতে তুমি অংকিতা দুচকুত তোমাক আঁকো উশাহৰে তোমারে ছবিতে আবির খানো গানতে তুমি অংকিতা দুচকুত তোমাক আঁকো তুমি দিলা 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 ঠিকনা ও জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা
যাব পাৰিবা খবৰৰ ঘৰলৈ অ' মাই গড বস্তু কিনি আছোঁ বহুত ভিৰ মানুহ বহুতে ভিৰ ঠাই নাই একেবাৰে লৈ আছোঁ আচাৰ লৈ আছোঁ আমি চাই আছোঁ বহুত ভিৰ গাইছ বহুত ভিৰ হৈছে এয়া হ'ল আমাৰ গ্ৰন্থ মেলা ইয়াৰ বাজাৰ কষ্ট নেকি এইখন কাৰ্ড আমি লৈ লৈছোঁ গাইছ এইখন ইমান ধুনীয়া ধুনীয়া বিচনা কৰছি অলপমান ভাল নহয় 12,000 খাম পূজা মই লৈছোঁ গাইছ এয়া হৈছে ক'ত গ'লে এইখনতে এই মানুহটোক চা কি মানে কি বনাই মেইনলি মানুহ ভাল লাগিছে কিন্তু বহুত দাম কিবা বস্তু এতিয়া ব্ৰেড চব খাম আমি এতিয়া ফুলৰি খাম চবে ইখন দোকানত 10 টকাত ডিমা 15 টকা কৰি বেচে এইখন দোকানত তাৰপৰা আমি এইখনৰ পৰা লৈছিলোঁ 10 টকা কৰি এইখনলৈকে 15 টকা কৰি বেচে কেনেহেন মানুহে 10 টকা দূৰণিৰে আকাশৰে জিলি my god আমি গাইছ ইয়াতে খাম গাইছ আমি কিমান হৈছে না কি মই চমকো এতিয়া আমি যাব লাগিছোঁ বহুতে ভিৰ গাইছ ঘৰত যাই আছোঁ এয়া গাড়ী পাম আৰু যাই আছোঁ এতিয়া পূজা পপকৰ্ণ খাই যাই আছোঁ দেই গাইছ খোৱা এয়া এতিয়া যাম